ভিডিঅ' এডিটিং এপটো আপুনি বহুতো পাই যাব, কিন্তু সেই ভিডিঅ' এডিটিং এপবিলাকত আপুনি ভিডিঅ' এডিট কৰিলে কি হয়, সেই এপটোৰ এটা ৱাটাৰমাৰ্ক আপোনাৰ ভিডিঅ'টোত থাকি যায় আৰু সেই ৱাটাৰমাৰ্কটো আঁতৰাবলৈ হ'লে আপুনি পইচা দিব লগা হয়। কিন্তু মই আজি আপোনালোকক এনেকুৱা দুটা ভালৰো ভাল ভিডিঅ' এডিটিং এপৰ বিষয়ে ক'বলৈ গৈ আছোঁ, যি দুটা এপ সম্পূৰ্ণ বিনামূলীয়া আৰু তাত কোনো ৱাটাৰমাৰ্ক নাই। হেল্ল' গাইজ, তো আপোনালোকে চাই আছে টেকনিকেল অসম। তো বলক বেছি সময় অপব্যয় নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। দুই নম্বৰতে আহে ফিল্মৰা গো। আৰু এই এপটো ডাউনলোড কৰিবলৈ হ'লে পোনপ্ৰথমতে আপুনি যাব প্লে' ষ্ট'ৰত আৰু প্লে' ষ্ট'ৰত গৈ চাৰ্চ কৰিব ফিল্মৰা গো, FILMORAGO, ফিল্মৰা গো ফ্ৰী ভিডিঅ' এডিটৰ। আপোনালোকে এই এপটো যোনটো দেখিবলৈ পাইছে সেইটো ইনষ্টল কৰি ল'ব। ইনষ্টল কৰি অ'পেন কৰিলে আপোনালোকৰ সন্মুখত এনেকুৱা এখন ইণ্টাৰফেচ দেখিবলৈ পাব। ইয়াত আপুনি ক্ৰিয়েট নিউ ভিডিঅ'ত ক্লিক কৰিব। ইয়াত ক্লিক কৰি আপুনি এটা ভিডিঅ' চুজ কৰি ল'ব, যোনটো ভিডিঅ' আপুনি এডিট কৰিব বিচাৰে। তাৰপিছত আপুনি এড বটন যোনটো দেখিছে এড বটনটো ক্লিক কৰিব। তাৰপিছত নেক্সট বটনত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা এখন ইণ্টাৰফেচ আহিব। আপুনি ইয়াত ভিডিঅ'টোত মিউজিক দিব পাৰে, ক্ৰপো কৰিব পাৰে, লগতে আপুনি ভিডিঅ'টো ট্ৰিম কৰিব পাৰে, কাটিব পাৰে, ধৰক কোনটো ক্লিপ লাগে সেইটো কাটি ল'ব পাৰে। আৰু ইয়াত আপুনি ছাবটাইটেল দিব পাৰে, মানে যদি ভিডিঅ'টোৰ ওপৰত কিবা লিখিব বিচাৰে সেইটো লিখিব পাৰিব। আৰু ভইচ ৰেকৰ্ডো কৰিব পাৰিব, অডিঅ' মিক্সো কৰিব পাৰিব, যদি এক্সট্ৰা পিকচাৰ লাগে সেইটো লগাব পাৰিব। আৰু আপুনি ভিডিঅ'টো ৰ'টেটো কৰিব পাৰিব আৰু ভিডিঅ'টোৰ স্পীডটো বঢ়োৱা কমোৱা কৰিব পাৰিব। তো এটা ভিডিঅ' এডিটিং এপত এইখিনি সুবিধা যথেষ্ট বুলি ভাবোঁ। তাৰপিছত এইখিনি কৰাৰ পিছত আপুনি কি কৰিব, ভিডিঅ'টো ছেভ কৰিবলৈ অ'কে যোনটো বটন দেখিছে সেই অ'কে বটনটোত ক্লিক কৰি দিব। একদম ৰাইট ছাইডৰ যোনটো ওপৰত অ'কে বটন দেখিছে সেই অ'কে বটনটোত ক্লিক কৰি দিব। এই অ'কে বটনটোত ক্লিক কৰাৰ পিছত আপুনি ছেভ বটন যোনটো দেখিছে তাত ক্লিক কৰিব। তাৰপিছত এনেকৈ আপোনাৰ ভিডিঅ'টো ছেভ হৈ যাব। আৰু আপোনালোকে এটা কথা লক্ষ্য ৰাখিব, যে আপুনি ছেভ বটনটোত ক্লিক কৰাৰ পিছত ভিডিঅ'টো ছেভ হ'ব, কিন্তু আপোনাৰ গেলাৰীত ভিডিঅ'টো বিচাৰি নাপাব। এই ভিডিঅ'টো আপুনি গেলাৰীত নিবলৈ হ'লে আপুনি দেখিবলৈ পাইছে ছেভ টু কেমেৰা ৰোল, আপুনি ইয়াত ক্লিক কৰিব। ছেভ টু কেমেৰা ৰোলত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ লগে লগে আমাৰ ভিডিঅ'টো কি হ'ব, গেলাৰীত গুচি যাব। আৰু এক নম্বৰতে যোনটো ভিডিঅ' এডিটিং এপ আহে সেইটো হ'ল কাইনমাষ্টাৰ প্ৰ'। আৰু এই কাইনমাষ্টাৰ প্ৰ' এপটোক এণ্ড্ৰইডৰ যিমান ভিডিঅ' এডিটিং এপ আছে সকলোতকৈ বেষ্ট বুলি মই ভাবোঁ, কিয়নো এই ভিডিঅ' এডিটিং এপটোত আপুনি বহুতখিনি সুবিধা পাব আপোনাৰ ভিডিঅ' এডিট কৰাৰ বাবে। কিছুমানে ভাবিব পাৰে যে এই কাইনমাষ্টাৰ এপটোততো এটা ৱাটাৰমাৰ্ক থাকি যায় আৰু এই ৱাটাৰমাৰ্কটো আঁতৰাবলৈ আমাক পইচা লাগে, কিন্তু কাইনমাষ্টাৰ প্ৰ' এপ যোনটো হয় তাত 1 টকা পইচা নালাগে আৰু ৱাটাৰমাৰ্ক নাথাকে তাত। কিন্তু এই কাইনমাষ্টাৰ প্ৰ' এপ যোনটো সেইটো প্লে' ষ্ট'ৰত এভেইলেবল নহয়। এই এপটোত ডাউনলোড কৰিবলৈ হ'লে পোনপ্ৰথমে আপুনি গুগলত যাব আৰু চাৰ্চ কৰিব kainmastermodedigitbin.com, kainmastermodedigitbin.com। তাত ক্লিক কৰাৰ পিছত আপুনি থাৰ্ড অপশ্যন যোনটো দেখিছে ডাউনলোড কাইনমাষ্টাৰ প্ৰ' ভিডিঅ' এডিটৰ ফৰ এণ্ড্ৰইড ডিজিটবিন, তাত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত আপুনি স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰোঁতে তাৰপিছত আপুনি দেখিবলৈ পাইছে ডাউনলোড কাইনমাষ্টাৰ মোড প্ৰিমিয়াম এপিকে, ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত আপুনি এনেকুৱা এখন ইণ্টাৰফেচ দেখিব পাব। ইয়াত আপুনি স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি আপুনি ইয়াত যোনটো দেখিবলৈ পাইছে গো টু ডাউনলোড পেজ তাত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা আহিব, 3টা অপশ্যন আহিব। আপুনি ফাৰ্ষ্ট যোনটো অপশ্যন হয় সেইটো কাইনমাষ্টাৰ মোড আনলক, সেইটো ডাউনলোড কৰি ইনষ্টল কৰি ল'ব। তো ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো চাই ভাল লাগিলে এটা লাইক কৰি দিব, আৰু যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰিব, যাতে আহিবলগীয়া এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ